Hello friends, আপোনালোকে চাই আছে ধামাকা টেকনিকেলত আজিৰ ভিডিঅ'ত আলোচনা কৰিম BA ফাৰ্ষ্ট সেম আৰু থাৰ্ড সেম ফৰ্ম ফিলআপৰ বিষয়ে। আজিৰ ভিডিঅ'ত আপোনালোকে জানিব পাৰিব BA ফাৰ্ষ্ট সেম আৰু থাৰ্ড সেম ষ্টুডেণ্টসকলে তেওঁলোকৰ ফৰ্ম ফিলআপ কেনেকৈ কৰিব। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে যদি আপুনি আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেনেহলে সাবস্ক্ৰাইব কৰিব আৰু কাষত থকা টিলিংগাটো বজাই দিব। চাওক ফ্ৰেন্ডছ, নিশ্চয় আপোনালোকে গম পায় যে এটা ওয়েবসাইট আছে। এই ওয়েবসাইটটো হল guexamform.com। এই ওয়েবসাইটখন অকল ল্যাপটপ বা কম্পিউটাৰৰ দ্বাৰাহে ওপেন কৰিব পাৰি। কিন্তু আজি মই ভিডিঅ'ত লাইভ দেখাই দিম কেনেকৈ স্মাৰ্টফোনৰ জৰিয়তে এই সাইটখন ওপেন কৰিব পাৰি আৰু অতি সহজে ফৰ্ম ফিলআপ কৰিব পাৰি আমাৰ হাতত থকা স্মাৰ্টফোনৰ জৰিয়তে। সো ফ্ৰেন্ডছ, ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। প্ৰথমে আপুনি আপোনাৰ গুগল প্লে ষ্টৰত গৈ এটা এপ্লিকেশন ডাউনলোড কৰিব লাগিব। হেয়া হল মজিলা, দেখিবলৈ পাইছে ইয়াৰ ফায়াৰবক্স ব্ৰাউজাৰ ফাষ্ট এণ্ড প্ৰিভেট। অলৰেডি মোৰ ইনষ্টল কৰা আছে। মই ডাইৰেক্টলি এপছটো ওপেন কৰি আছো। এটা দেখিবলৈ পাইছে সাৰ্চ, এটা সাৰ্চ কৰিব। about config ইয়াতে সার্চ কৰিব। ইয়াতে দেখিবলৈ পাইছে ইয়াতে ইয়াতে আৰু এটা সার্চ। ইয়াতে সার্চ কৰিব লেআউট। css .teb ইয়াতে দেখিবলৈ পাইছে 1.0। আকৌ এবাৰ বেক কৰিব। ইয়াতে দেখিবলৈ পাইছে সাৰ্চ। ইয়াতে সার্চ কৰিব GU exam form। register .aspx। আপোনালোকে এইটো লিংকত যদি ক্লিক কৰে তেনেহলে আপোনালোকৰ লাষ্টত aspx এইটো লগাই দিব, তেতিয়াহে ডেস্কটপটো খুলি আহিব। সার্চ ইয়াতে দেখিবলৈ পাইছে নট ফাউণ্ড। ইয়াতে আৰু এটা সার্চ আছে। ইয়াতে সার্চ ক্লিক কৰি দিব। ইয়াতে দেখিবলৈ পাইছে ৰেজিষ্টাৰ গুৱাহাটী ইউনিভাৰ্চিটি অনলাইন। ইয়াতে ক্লিক কৰি দিব। হয় ফ্ৰেন্ডছ, যিখন গুৱাহাটী ইউনিভাৰ্চিটিৰ এক্সাম অনলাইন ফৰ্ম ফিলআপৰ ওয়েবসাইটটো আছিল তো ইতিমধ্যে খোলা খাল। ইয়াতে দেখিবলৈ পাইছে প্ৰথমতে দি আছে নেম, ইমেইল এড্ৰেছ, মোবাইল, পিছত কলেজ, ডিস্ট্ৰিক্ট, কলেজ নেম আৰু মিডিয়াম। ইয়াতে সেন্ড কৰিব OTP। হেল্ল' বন্ধুসকল, মই ফিলআপ নকৰোঁ, ইজিলি এইখিনি ফিলআপ কৰিব পাৰিব আপোনালোকে। আৰু যদি ফৰ্মটো ফিলআপ কৰিব নোৱাৰে মই সকলো ইনফৰমেশ্যনখিনি ষ্টেপ বাই ষ্টেপ মোৰ ডিছক্ৰিপশ্যনত দি দিম। সো ফ্ৰেণ্ডসকল, এইখিনিতে শেষ। আৰু এই ভিডিঅ'ৰ পৰা আপুনি যদি সামান্য উপকৃত হৈছে তেনেহ'লে ভিডিঅ'টো লাইক শ্বেয়াৰ কৰিবলৈ একেবাৰে নাপাহৰিব। ধন্যবাদ। আশা কৰোঁ ভালে থাকক।